স্বাগতম জনাইছোঁ মোৰ এটা নতুন ব্লগলৈ। আৰু আজি হৈছে ফাকুৱা আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ সকলোকে মোৰ ফালৰ পৰা, পৃথিৱীৰ প্ৰত্যেকজন মানুহলৈ মোৰ ফালৰ পৰা ফাকুৱা উৎসৱৰ শুভেচ্ছা যাচিলোঁ। আৰু এতিয়া আমি অলপ আগতে খেলিলোঁ, ৰাতিপুৱা খেলি মেলি পূৰা বুন্দি হৈ গ'লোঁ। আৰু এতিয়া অকণমান খেলিলোঁ আৰু কালি খেলি মেলি পূৰা ভিডিঅ' চিডিঅ' বনোৱা নহ'ল বাৰু দেই, চবেইতো কেমেৰাত ভাল নাপায় ন, সেইটো কাৰণে নকৰিলোঁ। মই অকণমানকৈ সৰু সুৰাকৈ বনাইছোঁ আৰু ভিডিঅ' এটা। আৰু আপোনালোকে প্ৰত্যেকজনে খেলিছে নহয় ফাকুৱা, আশা কৰিছোঁ সকলোৱে খেলি পূৰা এনজয় কৰিছে চাগে। ভিডিঅ'টো বেছি দীঘল নহয়, ইমানেই। আৰু এটা আচৰিত বস্তু দেখুৱাম দেই মই, সেইটো হৈছে ভিডিঅ'টো চাই দিয়ক শেষলৈকে, তেতিয়াই গম পাব কি মই আচৰিত বস্তু দেখুৱাইছোঁ। কেতিয়াবা ছাগলী পোৱালি 5টা দিয়া দেখিছে জানো বাৰু? আজি কিন্তু এই ছাগলীজনী দেখিছে যে, এই ছাগলীজনীয়ে নহয় পোৱালি 5টা দি দিছে একদম তাই। আৰু এজনী ছাগলীয়ে 2টা দিছে, তাই জীয়েকজনীয়ে 2টা দিছে ফাৰ্ষ্ট টাইম, আৰু তাই দিছে 5টা পোৱালি। মই দেখাম বুলি কোৱা আচৰিত বস্তুটো এইটোৱে আছিলে। বেলেগ ফালে দিব পাৰে, কিন্তু আমাৰ ইয়াত ফাৰ্ষ্ট টাইমত দিছে এজনী ছাগলীয়ে 5টা পোৱালি। আৰু কোনোবাই যদি দেখি পাইছে তেতিয়াহ'লে কমেণ্ট কৰি জনাবচোন।